নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মনুস্মিতা শইকীয়া, মোৰ ইউটিউব চেনেল মনুস্মিতা শইকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এঠাইলৈ গৈ আছোঁ, এটা নতুন কামলৈ। ব'লকচোন। লিংকৰ আয়োজন আৰু ৰং চেনেলত সম্প্ৰচাৰ আমাৰ এখন খুব সুন্দৰ ধাৰাবাহিক সৰুজমুখী আজি শুভ মুহূৰ্তৰ দিন। এই শুভ মুহূৰ্তত আমি বন্ধু বান্ধৱীসকল, এইখন হৈছে এখন ৰং চেনেলৰ বাবে আহিবলগীয়া নতুন ধাৰাবাহিক সৰুজমুখীৰ মুহূৰ্ত। এই ধাৰাবাহিকখন পৰিচালনা কৰিব প্ৰণৱ বিবেকে আৰু এই ধাৰাবাহিকখনৰ চিত্ৰনাট্য লিখিছে গীতিকা ঠাকুৰীয়া দাসে। Take roll, rolling, clap, action. নতুন তেওঁলোকে অভিনয় কৰিব। এওঁ শ্ৰেষ্ঠা, এওঁ প্ৰিয়ংকা, ৰাজশ্ৰী। আশা কৰিছোঁ মধুস্মিতা বাকো দেখিলে। মধুস্মিতা বা ব্লগ বনাই আছে। মই কৈছোঁ যে গীতিকা পল্লৱী বনাই আছে। আমাৰ ধাৰাবাহিক মৰমেৰে আদৰি চাই থাকিব দেই। নতুন চিৰিয়েল জানে মোৰ মানে কি বুলি ক'ম, ভণ্টি প্লাছ মানে তাই আমাক ক্ৰিয়েট কৰিছে, তাৰমানে আমাৰ কেৰেক্টাৰবিলাক ক্ৰিয়েট কৰে দেই। যিটো মানে অভিমানৰ নীলাক্ষীসকলক যেনেকৈ তাই মানে শুনিলে মনৰ আগত মানে সদায় পৰাই, গতিকে তাই আমাৰ মানে কি বুলি ক'ম চেষ্টা কৰিছে আমাৰ ৰাইটাৰ, স্ক্ৰিপ্ট ৰাইটাৰ গীতিকা ঠাকুৰীয়া জানেই। আপোনালোকেতো গম পাইছে আজি আমাৰ অসমীয়া ধাৰাবাহিক আহিবলগীয়া সৰুজমুখীৰ শুভ মুহূৰ্ত হৈ গ'ল। আশা কৰিছোঁ দৰ্শকে মানে আমাৰ ধাৰাবাহিকখন খুব মৰমেৰে আদৰি ল'ব। এইটো এটা খুব আমাৰ মধ্যবিত্ত পৰিয়াল এটাৰ কাহিনীৰে পৰিপুষ্ট। ইয়াত বিভিন্ন আপুনি পুৰণি অভিনেতা অভিনেত্ৰী দেখা পাব আৰু দৰ্শকে নিজকে ৰিলেট কৰিব পাৰিব এই কাহিনীটোৰ লগত। আশীৰ্বাদ কৰিব আমি যেন ভাল কাম এটা আপোনালোকক উপহাৰ দিব পাৰোঁ। মানে আৰু আপোনালোকক মই দেখুৱাই গৈ থাকিম মাজে মাজে, কিন্তু আপোনালোকে আশীৰ্বাদ। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।